বন্ধুসকল ওয়েলকাম টু মাই চেনেল টেকনিক্যাল আসামলৈ মই আজি কেইটামান হেকিং ৱেবছাইটৰ বিষয়ে কথা পাতিম যিকেইটা আপোনালোকৰ কাৰণে বহুতো হেল্পফুল হ'ব ঠিক আছে তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব মই ক্ৰোম ব্ৰাউজাৰটোকে ওপেন কৰি লৈছোঁ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি আপোনালোকে এই এপটোৰ দ্বাৰা আপোনালোকে যোনে আপোনাক যদি কোনোবাই আপোনাক ডিস্টাৰ্ব কৰি আছে আপুনি যদি বিচাৰে যে যোনজনে ডিস্টাৰ্ব কৰি আছে সেইজন অলপ ডিস্টাৰ্ব হওক বুলি তেতিয়াহ'লে আপোনালোকে এই ৱেবছাইটটো বহুতো হেল্পফুল হ'ব আপোনালোকে সিম্পলি সাৰ্চ কৰিব www.smsbombar.biz সাৰ্চ কৰি পেলাই ক্লিক কৰিব তাৰপিছত ইয়াত আপোনালোকে ইয়াত দেখিছে এণ্টাৰ ভিকটিমছ নম্বৰ ইয়াত যাক আপুনি ডিস্টাৰ্ব কৰিব নাম্বাৰ সেইজনৰ নম্বৰটো ইয়াত এণ্টাৰ কৰি ইয়াত দেখিছে তলত 100 লিখা আছে আপোনালোকে ইয়াত যিমানটা নম্বৰ বিচাৰে যিমানটা মেছেজ দিব বিচাৰে ইয়াত আপুনি সিমানটা 0 বহাই দিলে হ'ল আৰু ইয়াত ষ্টাৰ্ট বম্বিঙত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে সেই নম্বৰটোত সেকেন্ডৰ মূৰে মূৰে এসএমএস গৈ থাকিব কোনো নৰ্মেল এসএমএস নাযায় যাব ফেসবুক হেকিং হৈ গ'ল হোৱাটসএপ হেকিং হৈ গ'ল আপোনাৰ বেংক একাউণ্ট হেকিং হৈ গ'ল এটিএম কাৰ্ড ব্লক হৈ গ'ল এনেকুৱা ধৰণৰ এসএমএস যাব ঠিক আছে তাৰ পিছত আমি আৰু এটা ৱেবছাইটৰ বিষয়ে কথা পাতিম হেতু ৱেবছাইটত আপুনি ধৰি লওক আপোনাৰ নম্বৰটো যদি আপোনাৰ ফ্ৰেণ্ডৰ লগত সেভ হৈ থাকে কন্টাক্ট লিষ্টত তেতিয়া আপুনি যদি হে ফ্ৰেণ্ড যিকোনো এজন ফ্ৰেণ্ডক কল কৰে তেতিয়াহ'লে গম নাপায় যে আপুনি কল কৰিছে বুলি কাৰণ তাত অনলি হে ফ্ৰেণ্ডজনৰ ডিসপ্লেত শো কৰিব অনলি +1 বুলি হে ডিসপ্লেত শো কৰিব ঠিক আছে তেন্তে ৱেবছাইটটো আমি এন্টাৰ কৰোঁ প্ৰথমতে আপোনালোকে সাৰ্চ কৰিব www.globphone.com এটোত কৰি সাৰ্চ কৰি পেলাই আপোনালোকে অলপ তলে গৈ দেখিব কল ফোন ফ্ৰী কলিং ইয়াত আপোনালোকে এটকাও পে কৰিব নালাগে একেবাৰে ফ্ৰী হয় আগৰ এসএমএস যোনটো পঠিয়া তাতো আপোনালোকে এটকাও পে কৰিব নালাগে একেবাৰে ফ্ৰী হয় ইয়াত কল হৈছে ইয়াত আপোনালোকে যালে ফোন কৰিব বিচাৰে তাৰ নম্বৰটো ইয়াত এন্টাৰ কৰি পেলাই কল বুলি কল কৰিলে হ'ল আৰু তাত ডিসপ্লেত মানে +1 বুলি দেখুৱাব ঠিক আছে আৰু নেক্সট আৰু এটা যদি আপোনালোকৰ কোনোবা আননন নম্বৰ আপোনাৰ মোবাইল কন্টাক্ট লিষ্টত সেভ নাই বা কোনোবা আননন পাৰ্সনে আপোনাক কল কৰে যদি হেজনৰ বিষয়ে আপুনি ডিটেইলছ জানিব বিচাৰে তেন্তে হলে এটা ৱেবছাইটত গলে হ'ল ৱেবছাইটটো হ'ল www.truecaller.com গৈ সাৰ্চ কৰিব এই আপোনালোকে এপটো আপোনালোকে জানিব পাৰে এই এপটো আপোনালোকে ডাউনলোড কৰিব নালাগে এপটো ডাউনলোড নকৰাকৈ আপোনালোকে ইয়াত সাৰ্চ এ ফোন নম্বৰ দেখিছে তাত ক্লিক কৰিব এটো মোৰ ভাইটি নম্বৰ হয় 9774345 এটো সাৰ্চ কৰি আপোনালোকে এপটো কোনো ডাউনলোড কৰিব নালাগে আপোনালোকে যদি সাইন আপ কৰা নাই আপোনালোকে গুগল একাউণ্টৰ বা ইমেইল আইডি দ্বাৰা সাইন আপ কৰি ল'ব ইয়াত আপোনালোকৰ গোটেই ডিটেইলছ দেখাই দিব এই নম্বৰটো এটা সো মোৰ ভাইটি নামটো ইয়াত শো কৰিছে ঠিক আছে যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব